জীৱন এখন গ্ৰন্থ, প্ৰতিদিনে এটি পৃষ্ঠা, ঘাত প্ৰতিঘাতৰ, সুখ আৰু দুখৰ, জয় পৰাজয়ৰ, ভয় নিৰ্ভয় আৰু সাহসৰ, কত যে কি শুভ অশুভ বাৰ্তা, প্ৰত্যেক অধ্যায় কঢ়িয়াই আনে নতুন ৰস, নতুন ৰং, কেতিয়াবা স্থিৰ গম্ভীৰ, আকৌ সময়ত হয় অস্থিৰ, পুৰণি কোনো স্মৃতিৰ বিষাদৰ, আন কোনোটিয়ে হাঁহি বিৰিঙায়, এটি দুটিকৈ পৃষ্ঠা লুটিয়াই উকা দিনজোৰাত কোনটি ৰঙেৰে লিখিম নিজৰ কাহিনী, সেয়া মাথো নিজৰ হাতত। কোনো এটি কোণত নিজক বান্ধি নাৰাখি, অভিজ্ঞতাৰ দুৱাৰ মেলি, জীৱন চিয়াহীৰ মূল্য বুজি লিখা প্ৰতিটো পৃষ্ঠাৰে সাৰ্থক হয় এটি জীৱন। জীৱন এখন গ্ৰন্থ, প্ৰতিদিনে এটি নতুন পৃষ্ঠা।